30 আৰু 31 তাৰিখে দুদিনীয়া কাৰ্যসূচী আমাৰ হেৰি লৈছোঁ। আমি ইয়াৰ মাজতে বহুতো বিশিষ্ট গণ্যমান্য ব্যক্তিক নিমন্ত্ৰণ জনাইছোঁ। 31 তাৰিখে আমাৰ কাৰ্যসূচী অকণমান কিছু মই থুলমূলকৈ আপোনালোকক দাঙি ধৰিছোঁ। 31 তাৰিখে আমাৰ পুৱা স্বচ্ছতা অভিযান আছে, তাত ভাগ ল'ব মাজৰবাৰী অসমীয়া গাঁও সমিতি GNSM আৰু পুৱা 8 বজাত মূল তোৰণ উদ্বোধন হ'ব। উদ্বোধন কৰিব শ্ৰীযুত শশী দত্ত প্ৰধান শিক্ষক। তাৰোপৰি মূল তোৰণ উদ্বোধন আছে, মণ্ডল উদ্বোধন আছে, তাৰপিছত প্ৰতিনিধি পঞ্জীয়ন আছে আৰু সভাপক্ষ উদ্বোধন আছে। তাৰ উপৰিও 31 তাৰিখে আমাৰ আছে আপোনালোকৰ প্ৰতিনিধি সভা আছে। আমাৰ প্ৰতিনিধি সভা আপোনাৰ সভাপক্ষ উদ্বোধন আছে। তাৰপিছত বৃক্ষৰোপণ কাৰ্যসূচী আমি হাতত লৈছোঁ। তাৰপিছত আছে মুকলি সভা। মুকলি সভা আমি বহুতো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। কেনেকুৱা ধৰণৰ ব্যক্তি আমাৰ মুকলি সভাত উদ্বোধন কৰিব জগদীশ যাদৱ ডাঙৰীয়া, আমাৰ GNSMৰ উপদেষ্টা। তাৰপৰা আমি সভাপতিত্ব কৰিব জীৱন পাওঁ সভাপতি, আৰু মুখ্য অতিথি আমি আমন্ত্ৰণ আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জামিন নাজৰীয়া ডাঙৰীয়া, আৰু নিৰ্দিষ্ট বক্তা হিচাপে তুলন সোণোৱাল ডাঙৰীয়া উপস্থিত থাকিব। তাৰপৰা আমি বিশিষ্ট অতিথি বহুসংখ্যক মাতিছোঁ। তেখেতলোক হৈছে মনোৰঞ্জন বসুমতাৰী সভাপতি কুমাৰ ব্ৰহ্ম উপদেষ্টা GNSM, কালু দাস উপদেষ্টা GNSM, ৰবীন্দ্ৰ পাণ্ডে উপদেষ্টা GNSM, প্ৰতাপ পাও উপদেষ্টা GNSM, লালবাবু যাদৱ অধ্যক্ষ GNSM, পদ্মনাথ চাৰক কেন্দ্ৰীয় সদস্য MMK, মলেন্দ্ৰ নাৰ্জাৰী কাৰ্যবাহী সদস্য MSC, ভৱানী দুৱা কাৰ্যবাহী সদস্য MSC, প্ৰতাপ টাই সাধাৰণ সদস্য MSC, সুভানী বসুমতাৰী সদস্য ধেমাজি জিলা পৰিষদ, বন্তিবালা পেহু সদস্য ধেমাজি জিলা পৰিষদ। আৰু ইয়াৰ পৰা আমি সন্মানিত অতিথি বিশেষ বহুকেইজন সংগঠনৰ আমি EBP সংগঠনক ইয়াত নিমন্ত্ৰণ জনাইছোঁ। কোচ ৰাজবংশী সন্মিলনে আমি নিমন্ত্ৰণ জনাইছোঁ। আমি অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন সকলো কাম আগন্তুক আমাৰ প্ৰতিষ্ঠা 31 তাৰিখৰ আমাৰ প্ৰতিষ্ঠা পৰিমণিত কৰিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ। গতিকে আমাৰ প্ৰায় এতিয়া ইতিমধ্যে কাম আমি চলাই আছোঁ। এতিয়া আমাৰ মেইন পেণ্ডেলখন আৰু মেইন গেটখন ইতিমধ্যে আমাৰ 60% আগবাঢ়িছে, আৰু আমাৰ ভোজনালয়ৰ বৰ্তমান 60% আগবাঢ়িছে, আৰু আমাৰ প্ৰচাৰ বিভাগ অৰ্থ সংগ্ৰহ মানে সকলো কাম আমি আগবঢ়াই গৈছোঁ। গতিকে আমি আগন্তুক দিনলৈ বৰ্তমান 3 দিন মাজত সময় আছে। এই 3 দিনত আমি সকলো কাম সমাধান কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। সম্পাদক হিচাপে কি কাৰ্যসূচী হাতত লৈছে? হয়, আজি এতিয়া আমাৰ গণতান্ত্রিক নাগরিক সুরক্ষামঞ্চ 71 বার্ষিক প্রতিষ্ঠা দিবস, ৪র্থ ত্রিবার্ষিক অধিবেশন আর জেলা সমিতি আৰু জোনাই জেলা সমিতি, ৩য় ত্রিবার্ষিক অধিবেশন সমাধান আঞ্চলিক সমিতি যি কাৰ্যসূচী প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ইতিমধ্যে প্ৰায় ক'বলৈ গ'লে সকলো ফালে আগবাঢ়িছে, আৰু আমি দ্ৰুত বেগত হয়তো কাম কৰি আছোঁ আৰু চলাই যাম। সেইদিনা 3 দিনৰ ভিতৰত আমি কামটো সম্পূৰ্ণ কৰিম বুলি আমি আশা কৰিছোঁ। চিলাপথাৰ আঞ্চলিক জিলা আৰু জোনাই জিলা সমিতি আৰু আমাৰ চেঙাজান আঞ্চলিকৰ উদ্যোগত ধেমাজি ডিষ্ট্ৰিক্ট আৰু চিলাপথাৰ আঞ্চলিক কাৰ্যসূচী হাতত লৈছে। বৰ্তমানে আমাৰ কাৰ্যসূচী আঞ্চলিক আৰু RCC কমিটিয়ে সফল কৰিব বুলি আমি আশা কৰিছোঁ, সফল কৰিছোঁ। বহুত কাম আগবাঢ়িছে। যিয়ে হওক আমাৰ চিলাপথাৰ জোনাই এইবিলাক জিলাৰ পৰা ইয়াত উদ্যোগ ল'ব, সকলোৱে আহি কিনি ইয়াত